নমস্কাৰ, আজি মই আপোনালোকৰ আগত এটা সাধু ক'ম। সাধুটোৰ নাম সোণৰ কণী পৰা ৰাজহাঁহ। এখন গাঁৱত এজন খেতিয়ক আছিল। খেতিয়কজনৰ এজনী হাঁহ আছিল। এদিনাখন হাঁহজনীয়ে এটা সোণৰ কণী পাৰিলে। তাকে দেখি খেতিয়কজন বৰ আনন্দিত হ'ল। তাৰ পাছত হাঁহজনীয়ে প্ৰতিদিনাখনেই এটাকৈ সোণৰ কণী পাৰিবলৈ ধৰিলে। খেতিয়কজনে সেই সোণৰ কণীবোৰ লৈ গৈ বজাৰত বিক্ৰী কৰিছিলে আৰু তাৰ পৰা ধন উপাৰ্জন কৰিছিল। এনেদৰে খেতিয়কজন বহুত ধনী হৈছিল। এদিনাখন খেতিয়কজনে মনতে ভাবিলে, এই হাঁহজনীয়ে মোক সদায় এটাকৈ কণী দিয়ে। এই হাঁহজনীৰ পেটত চাগে বহুত কণী আছে। মই যদি এই হাঁহজনীৰ পেটটো ফালি পেলাওঁ, মই গোটেইখিনি কণী একেলগে উলিয়াই লৈ বহুত ধনী হ'ব পাৰিম। এইবুলি ভাবি খেতিয়কজনে এদিন হাঁহজনী ধৰি পেটটো ফালি পেলালে। কিন্তু দেখিলে পেটটোৰ ভিতৰত এটাও কণী নাছিল। এই কাহিনীটোৰ পৰা আমি শিকিলোঁ যে কেতিয়াও লোভ কৰিব নাপায়। যদি আপোনালোকৰ সাধুটো ভাল লাগিল, তেনেহ'লে ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব। ধন্যবাদ।